ৱাইল্ড এনিমেলৰ নাম মানে বনৰীয়া জীৱ জন্তুৰ নাম এইখিনি গোটেইখিনি হৈছে বনৰীয়া জীৱ জন্তু ৱাইল্ড এনিমেল হৈছে বনৰীয়া যিখিনি হাবিত জংঘলত থকা হয় দেই আৰু এয়া হৈছে লিঅ'পাৰ্ড দেখিছেনে এইটো লিঅ'পাৰ্ড এইটো এটা বাঘ হয় চিতা বাঘ এইটো হৈছে লায়ন মানে সিংহ দেই এইটো হৈছে এটা বাঘ জাগুৱাৰ দেই এইটো জাগুৱাৰ এইটো হৈছে এটা চিতা এইটো এটা দেখিছেনে গছৰ ডালত আছে এইটো চিতা এইটো হৈছে এটা বিয়েৰ সেইটো হৈছে বিয়েৰ মানে ভালুক এইটো হৈছে এটা বাঘ টাইগাৰ এইটো এটা বাঘ আৰু এইটো এটা হৈছে বান্দৰ মন্দ্ৰিল দেই এইটো হৈছে এটা পাণ্ডা এইটো হৈছে কেংগেৰু আৰু এইটো দেখিছেনে বেবীটো ক'ত থাকে কেংগেৰু বেবীটো ক'ত থাকে ইয়াত ই লগত এটা পোৱালি লৈ ফুৰে কেংগেৰুবিলাকৰ সদায় এটা মোনা থাকে ইয়াত মোনাটোৰ ভিতৰত বেবীটো লৈ ফুৰে সিহঁতি নিজৰ যিটো সৰু এটা পোৱালি থাকে সেই পোৱালিটো সিহঁতি সদায় লৈ ফুৰে এনেকৈ কোচত কেংগেৰুৱে এইটো হৈছে পিছন এইটো হৈছে ৱাইল্ড শ্বিপ এইবিলাক বেলেগ বেলেগ ছাগলী এইটো এটা হৈছে গৰিলা দিছেনে গৰিলা লিখা আছে এইটো হৈছে এটা ফক্স হৈছে শিয়াল আৰু এইটো হৈছে এটা ৰেইনডিয়াৰ হৰিণা আৰু ইয়াৰ নাম হৈছে ডিয়েৰ হৰিণা পহু হিৰইন আৰু এইটো হৈছে কোৱালা আৰু ই হৈছে এটা এলিফেণ্ট হাতী বনৰীয়া হাতী আৰু এইটো হৈছে এটা গঁড় ৰাইন'চৰছ গঁড় আমাৰ ইণ্ডিয়াত অসমত থকা গঁড়বিলাকৰ এটা শিং থাকে আৰু বাহিৰত থকা গঁড়বিলাকৰ ইয়াত শিং দুডাল থাকে আমাৰ অসমৰ গঁড়বিলাক দেখিছে এনেকুৱা শিং এডাল থাকে আৰু এইটো হৈছে এটা জিৰাফ এইটো এয়া জিৰাফ লিখা আছে আৰু এইটো হৈছে ৰাকুন এইটো হৈছে মংকি বান্দৰ আৰু এইটো হৈছে জেব্ৰা এয়া জেব্ৰা লিখা আছে আৰু এইটো হৈছে হিপোপটামাছ মানে জলহস্তী হিপোপটামাছ লিখা আছে এয়া হৈছে ৱাইল্ড এনিমেলৰ নাম দেই এইবিলাক হৈছে বাঘ এইবোৰ দেখিছেনে এইটো এটা বাঘ বাঘবিলাকৰ নাম বেলেগ বেলেগ আছে এইটো এটা বাঘ আৰু এয়া হৈছে সিংহ এইটো এটা বাঘে হয় চিতা এইটো হৈছে ভালুক এইটো এটা বাঘ এইটো এটা বান্দৰ হয় এইটো হৈছে এটা পাণ্ডা ভালুকটো লিখে পাণ্ডা এইটো হৈছে এটা কেংগেৰু আৰু কেংগেৰুৰ ভিতৰত ইয়াত এটা মোনা থাকে আৰু মোনাটোত সি তাৰ নিজৰ পোৱালিটো ৰাখে সদায় এইটো হৈছে কেংগেৰু আৰু এইটো এটা হৈছে মহে এইবিলাক বাহিৰৰ দেই আমাৰ অসমত এইবোৰ মহ নাই এনেকুৱা বাহিৰৰ হয় বাহিৰৰ দেশৰ এইবিলাক এইটো এটা হৈছে ছাগলী পাহাৰত থকা ছাগলীবোৰ ডাঙৰ এইটো এটা হৈছে গৰিলা এইটো হৈছে এটা শিয়াল আৰু এই দুটা হৈছে এটা হৰিণা পহু এই দুটা কোৱালা ই বেছিকৈ অষ্ট্ৰেলিয়াত পোৱা যায় আৰু ই গছৰ ডালত থাকে আৰু প্ৰায় মানে গছৰ পাতবিলাক খায় আৰু ই বোলে প্ৰায় এই জীৱটোৱে প্ৰায় 20 ঘণ্টামান ধৰি শুই থাকিব পাৰে বুলি কোৱা হয় আৰু ইয়াৰ হাতৰ
এই হাতৰ তলৰ এনেকুৱা আঙুলিবিলাকৰ মানুহৰ হাতৰ লগত পূৰা মিলে বুলি কয়। এইটো এটা হৈছে ৰাকুন। এইটো এটা হৈছে হাতী। এইটো হৈছে এটা গঁড়। ই হ'ল জিৰাফ। এইটো হৈছে বান্দৰ। এইটো জেব্ৰা আৰু এইটো জলহস্তী। পানীত থাকে। পানী মানে গেলেকনি এইবিলাকত বেছি থাকে।